নমস্কাৰ সকলোকে মই সীমাই মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই পাকঘৰত তলত বহি লৈ এইবিলাক বাছি আছোঁ, মানে পলিথিনৰ ভিতৰত আছে। এইবিলাক মই বাছি এক্সট্ৰা বনাইছোঁ, মানে এতিয়া বিন, তাৰপিছত গাজৰ, আলু ভাজি বনাম আৰু কি বনাওঁ আপোনালোকে চাই থাকক। কি জানেনে, সদায় ভিডিঅ' বনাব লাগে, কিন্তু মই সদায় ভিডিঅ' বনাবৰ কাৰণে টাইম নাপাওঁ। চাই থাকক। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। ভিডিঅ' বনোৱাৰ ষ্টেণ্ডডাল মোৰ অলপমান বেয়া হৈছে, মানে ভাঙি গ'ল। তলতে বহি এখন হাতত কেমেৰা আৰু এখন হাততে চব্জিবিলাক ৰেডি লেট। এতিয়া বনাই খোৱা মানে বাজিব আৰু 12টামান, 11:30, 12টা। তো চবতছে কি ডাঙৰ কথা এটা, অলপ আগতে দাদাই ফোন কৰিছিলে, কৈছে যে মাছ আনিম, তুমি বনাবা। কিন্তু এতিয়ালৈকে মাছো নাই, দাদাও নাই, দুয়োটাই নাই। মাছ আহি পালেতো ৰেচিপিটো নিশ্চয় দেখাম। আজি দাদা ফাইনেলি আহি পালে। মই ভাবিছিলো মাছো আহি নাপায়, দাদাও আহি নাপায় এতিয়ালে, কিন্তু মাছ আহিলে। পেকেটিং হৈ আছে, ফুলাই নাই এতিয়ালৈকে, ফুলিব লাগিব, ৰ'ব। মই অকলে কাম কৰিব নোৱাৰো, এটা লৈ আহিছে হেল্পাৰ, কিন্তু কম্বল চম্বল ইয়াৰ তলত বহুত লাজ। যদি তই যদি যাংকে ক'ত তই এইটো এজনী দেখিছেনে? এইজনী কি নাটক কৰি আছে? তুমি ৰবা বান্দৰ নেকি তুমি? পকৰীটো পকৰীটো তাতে আছে ন, তুমি লৈ যোৱা। পকৰী আনিছে দাদাই। অকে, লগতে এতিয়া আহিছে দাদাই খাব চাহ, গাখীৰ চাহ মাৰ ভণ্টিৰ বাবে। আজি আনিছে দাদাই মাছ। কি মাছ মই নাজানো, কাৰণ মই মাছ ভালদৰে চিনিও নাপাওঁ। এইটো দাদাক সুধিব লাগিব। মাছ বনাম মই, বিলাহী, আলু, মটৰ আৰু মাছ। গাইছ, লাকিলি তেলটো পাই গলো। মই ভাবিছিলো তেল নাই, আজি মাছ কেঁচা কেঁচা খাব লাগিব, কিন্তু নাই, তেল আছে। তুমি তেলটো কৰি থাকোতে তেল হাতত পৰিলে, তেলৰ অৱস্থা নাই। তেল দিছো, তাৰপিছত মই মাছ ভাজিম। মইনো কেনেকৈ মাছ ফ্ৰাই কৰো সেইটো আপোনালোকক দেখাও। নিমখ দি লৈছো, তাৰপিছত মই দিম হালধি, বোলে গৰম হৈ গ'ল। গাইছ, তেল জ্বলি গ'ল, কিন্তু মোৰ মাছ খানা হোৱা নাই দেই। মাছ এতিয়া হৈ গ'ল মোৰ মিলোৱা। মাছটো কি মাছ? মাছটো ৰৌ মাছ, ৰৌ তো দিম, দি পেলাই মই এতিয়া মই গেছৰ এইটো অলপমান বেছি কৰি দিছোঁ, বঢ়াই দিছোঁ, নহ'লেতো আৰু মাছ ভাজা আজি নহয়। এতিয়া 9টা বাজি গ'ল। এই তিনিটি দিবৰ কাৰণে ঠাই নাই আৰু গাইছ, এই তিনিটি দিব ঠাই নাই। এখন হ'ল কাণ, এইটো হ'ল মোৰ কাণৰ লগত চাই আনি মিলে। চাওক গাইছ, মই মাছটো অলপমান বেছিকেই ভাজি দিলোঁ, লাগাতকৈ বেছিকৈ হ'ল চাগে। এতিয়া খাই তিতাই লাগে নেকি গম নাপাওঁ, আৰু নালাগে কিন্তু তিতা। লাগব নেকি তিতা? নালগে ন, নালগে। এতিয়া ইয়াতে আছে মাছ ভাজিটো মাছৰ আঞ্জা বনাম। এতিয়া আৰু লগতে ভাবিলোঁ অকণমান ভাজি বনাওঁ, আলু আৰু গাজৰ ভাজি। চাই থাকক আপোনালোকে ভিডিঅ'টো।
এতিয়া দেখিলে যে এয়া চববিলাক যোগাৰ মই আগত লৈ ল'লোঁ। এতিয়া মই মানে ভাজিখন বনাই লওঁ। মানে কিবা এটা কৰি আছিলোঁ মানে এইবিলাক কৰি থাকোঁতে তো নোৱাৰি ভিডিঅ'ত কিমান গোটেইখিনি দেখাব। এতিয়া মই আঞ্জাটো বহাই দিছোঁ। মটৰ, বিলাহী, আলু, মাছৰ তৰকাৰী আৰু মই ইয়াতে দিছোঁ জিৰা গুড়ি আৰু মছলা অলপমান দিলোঁ আৰু গাইছ এয়া হ'ল আঞ্জা হৈছে আৰু এতিয়া মই ইয়াতে পানী দিম। মাছৰ আঞ্জা হৈ গৈছে, মাছখিনি ইয়াতে পেলাই দিবলৈ বাকী। আলু মাছৰ আঞ্জাত আলু ভাঙি নিদিলে খাই ভাল নালাগিব। এতিয়া মই আলু 2 পিচমান ভাঙি দিম, তাৰপিছত ধনিয়াখিনি ইয়াতে পেলাই দিম। তাৰ পাছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা আঞ্জা। মুগৰ দালি, অ' মাই গড, এইটো কুকাৰত ভাতটো হৈ গৈছে। ভাতটো এইটো ঢাকি দিলোঁ মই। আৰু এইটো মাছৰ তৰকাৰী হৈছে অলৰেডি। গোন্ধটো বাৰু ধুনীয়া ওলাইছে, কিন্তু খাবলৈ কেনেকুৱা হয় সেইটো বাৰু আপোনালোকক ক'ম মই খাই চাই কিনে। দেখিবলৈতো খুব ধুনীয়াই হৈছে, বাট খাবলৈ কি হৈছে নাজানো। খাই পেলাই আপোনালোকক ডাঙৰ বস্তু দিব পাহৰিছোঁ, ইয়াতে নিমখ। মাছৰ আঞ্জাখন নুমাই দিওঁ বাৰু, হৈ গৈছে। ৰাইচ খানা ৰেডি। এতিয়া মই বনাইছোঁ গৰম পানী, বাকী মাই বাৰী আছে ভাত। গাইছ, হেল্ল' গাইছ। এইটো হ'ল ফাৰ্ষ্ট হাউৰীয়া, এইটো হ'ল ছেকেণ্ড হাউৰীয়া। হাই দাদা, তই এনেকা বহি ভাত খা নেকি? তোৰ মাম্মীজি সেইটো স্বৰ্গত অপেশ্বৰী চোতা বেনা। তো মোৰ কাৰণে মাছ চাছ আছে নে নাই? দেখক এতিয়া মই ভাতটো খাই লওঁ দেই, তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। ভাত খাই লৈ হৈ গ'ল। এতিয়া মই ভৰি হাত ধুই আহিলোঁ পৰা। তাৰপৰা কওঁ মাছৰ আঞ্জাখন কেনেকুৱা হৈছিলে। মাছৰ আঞ্জাখন বিৰাটেই ভাল লাগিছিলে। মই বনাই ময়ে কৈছোঁ বাৰু, হ'লেও ভাল হৈছে। আপোনালোকে দেখিলে মই এনেই জাষ্ট এনেই চিম্পল এটা ব্লগ বনালোঁ, কেনেকুৱা হ'ল কমেণ্টত ক'ব। আপোনালোকে দেখিলে আজি ব্লগটোত মই কি কৰিলোঁ। এনেই নৰ্মেল এটা চিম্পল ব্লগ বনাইছোঁ, ফাল্টু কৰি আছে তাই। তো কেনেকুৱা লাগিলে জনাব কমেণ্টত, আৰু ভিডিঅ'টো শেষলৈ চাব। লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইকেইটা কৰি দিব। তো আজিলৈ মই ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ। বাই বাই, গুড নাইট। পুনৰ আকৌ নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। বাই দে, বাই বাই।